হাই ফ্ৰেণ্ডছ, মই আহিছোঁ লিঅ' এক্সপ' ইয়াতে মণিৰাম দেৱান থিয়েটাৰত আহিছোঁ। চ' লখৰাত মই এতিয়া ভিতৰত এণ্ট্ৰি কৰিম আৰু সকলোকে বলক ভিতৰত কি আছে দেখাই ফ্ৰেণ্ডছ। সকলোকে অৰ্চনা চক্ৰলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো সম্পূৰ্ণ চাব। আজি আমি দুয়োজনীয়ে লিঅ' এক্সপ' 2024 চাবলৈ আহিছোঁ। এণ্ট্ৰি কৰাৰ আগতে দুটা টিকেট কাটি লৈছোঁ। মোৰ টিকেট 30কে লৈছে। আমি দুজনী আহিছোঁ, দুজনী 30 ৰুপিজ। ফালি দিছে নেকি? ফালি দিছে টিকেটটো গাইজ ফালি দিছে। নহ'লে আহা ব'লা এতিয়া ভিতৰত এক্সপ্ল'ৰ কৰিম। মই আজি কেমেৰামেন, ইফালে আছে মোৰ হেৰি কি বুলি আজি কয় আমাৰ কেমেৰামেন এইজনী আৰু আমি এক্সপ'ৰ্ট ধুনীয়াকৈ দেখাম দুজনীয়ে। অলপ আগলৈকে যাইছোঁ। এইফালে মানে ইফালেও আছে, ইফালে পিছত দেখাই আছোঁ। আগে ইফালে দেখাম। আহিয়ে আমি দেখিলোঁ জুবিন দা। এইফালে আছে আমাৰ মৰমৰ জুবিন দা আছে। ষ্টলবিলাক এইফালে লগাইছে, এইফালে এণ্ট্ৰি আছে। এইফালে ষ্টলবিলাক লগাইছে। আমি ষ্টলবিলাক চাম। ব'লো কেতিয়া আমাৰ লগত এণ্ট্ৰি হ'ল। চ' গাইজ কোনফালে যাম, কি চাম? ষ্টপ কৰি কৰি দোকানকেইটা দেখাম। যিমানখিনি পাৰোঁ সিমানখিনি দেখাম আৰু নোৱাৰাখিনি নেদেখাওঁ। এইফালে চাওক এৰিং, এইটো থাইলেণ্ডৰ এৰিং হয়। থাইলেণ্ড গেংটক আছে। ইয়াতে চব ইণ্টাৰনেশ্যনেল। এইটো কলকাতাৰ পৰা আহিছে। जी भाईडो जी, आपका ध्यान किधर है? कपड़े से दाग बनाने वाला इधर है, देखिए। नहीं चाहिए कपड़े से दाग निकलने वाला। ये तो ईरान আমাৰতো অকাত নাই কিনিবৰ কাৰণে। এইটো কোৰিয়াৰ গাইজ, এইটো কোৰিয়াৰ হয় চাওক। অ' মাই গড, কোৰিয়াৰ পৰা আহিছে চাওক। কোৰিয়াৰ ছোৱালীকেইটাক দেখাই দিম মই। প্ৰডাক্টকেইটাতো পিছতে চাব। এইবিলাক চাওক, সাধাৰণ ক্লিপ 100 টকা। কিমান নালাগে ভাই, এইটো চাওক। ফ্ৰেণ্ডছ, এক্সপ'ৰ দূৰ দূৰণিৰ পৰা অহা ষ্টলবোৰ দেখি খুব ভাল লাগিছে। এইফালে চাব, সেইফালে চাব, গোটেইফালে ষ্টলবোৰ আছে আৰু ইমান ধুনীয়া ধুনীয়া প্ৰডাক্টবিলাক আনিছে, বস্তুবোৰ আনিছে। এয়া চাওকচোন, এই কাপোৰ কেইযোৰ ইমান ধুনীয়া লাগিছে, ইমান ছফ্ট আৰু নৰম, খুব ভাল লাগিছে। আকৌ এইফালেও আছে, কাৰ্পেট আহিছে, ঘৰত সজোৱা বস্তু আহিছে, সকলো এভৰিথিং বস্তু আপোনালোকে এই এক্সপ' মেলাতেই পাব। মই আজি বহু বছৰৰ মূৰত এক্সপ' মেলা চাবলৈ আহিছোঁ। আগতে এক্সপ' মেলা সৰুতে চাইছিলোঁ, মা থাকোঁতেই চাইছিলোঁ। এতিয়া বৰ্তমান চোৱা হোৱাই নাছিলে। আজি চাবলৈ পাই খুবেই ভাল লাগিছে। আৰু এচা ৰং বিৰঙৰ ড্ৰাই ফ্ৰুটছবিলাক লৈ আহিছে। ৱাও, দেখিয়ে বৰ ভাল লাগি গৈছে ফ্ৰেণ্ডছ। বস্তুবোৰ দেখি আমি দুয়োজনীয়ে কেৱল চাইহে গৈছোঁ, ইমান ভাল লাগিছে। আৰু এয়া পেণ্টবিলাক চাওকচোন, ইমান ছফ্ট নহয়, লাৰিয়ে খুব ভাল লাগি গৈছে। এয়া দামো আছে অলপ, কিন্তু ভালো লাগিছে কাপোৰবোৰ দেখি পেলাই। এয়া এক্সপ' 30 তাৰিখে আৰম্ভ হৈছেহে মাত্ৰ। আমি আৰম্ভণিতে চাবলৈ আহিছোঁ, পিছলৈকে মানুহ বহু ভিৰ হ'ব ইয়াতে। এইফালে চাওক, কমল আছে, ইফালে বেংগলছ। ৱাও, এয়া চাওক ফ্ৰেণ্ডছ, কি ধুনীয়া। লাৰিব ভয় লাগে, ওলাই যাব। কিমান দাম হ'ব? ছোৱালীৰ মানুহৰ চবচে উইকনেছ বস্তু হয় এইবিলাক। यस, हम लड़की लोग जहाँ भी जाते हैं ये सब देखते हैं तो यही पर्यटक जाते हैं। क्यों फ्रेंड्स, है ना? इसमें तो वीकनेस है ही हम लोगों की। এইটো আহিছে থাইলেণ্ডৰ পৰা, মেডিচিন হয়।
পেন ৰিলিফ ল'ব লাগিছিল মোৰ মাৰ কাৰণে আহোঁতে চাম ৰ এইটোও চাগে কৰিয়াম হয় সেইটো বল দেখাই যা গান এটা গাব দি হাই তরফ তেরা জলবা হাই তরফ তেরা জলবা কাশ্মীৰী and মজা লাগছে রে scarf कहाँ जयपुर बेंगल बहुत सारे डिजाइन हैं बहुत सारे डिजाइन किमान दामটো সুধি পেলাই भैया वो एक चूड़िया है ना ट्रांसपेरेंट वो आपके पास नहीं होगा शायद ट्रांसपेरेंट एक नया है उसमें आपको वो कब से मैं देखा फोटो में চাইটো কিমান নহয় নহয় তাৰ পৰা বস্তু চোৱাৰ পিছত লাহে ঘূৰাই যাম নলন যেতিয়া मैडम कवर खराब हो रहा है आपके फोन का देखो कैसा हल्दी लग रही है आइए नया नहीं चाहिए मेरा कोपर नहीं चाहिए लग रही ट्रेडिशनल এই গোল্ড চাৱা কাণফুলিটো গুচা চাবি অন্য কাৰণে এই গোল্ড যেন লগা নাই জানো নহয় নহয় কিন্তু লগা নাই জানো লবি দামটো ভাল লাগিলে নলগা ব্লাউজটো চাক ফ্ৰেন্স কি ধুনীয়া দেখিছে ন দেখাই দিম ধুনীয়া লাগিছে ৱাও মজা লাগিছে ৰে মজা লাগিছে আৰু এইটো কুৰ্তাটো চাকচোন পিয়ৰ কটনৰ হয় গাইজ যিমান দাম কৈছে নহয় বস্তুবোৰৰ দামৰ কাৰণে এতিয়া চাওঁ কি আছে আৰু এজনী য'ত যাব ন খালি এইবোৰ চাব এয়া চাওকচোন আকৌ ধৰিছে চাবৰ কাৰণে এইটো ল'বি ল'বি ল ভাল লাগিছে ৱাও ঘড়ী আঙুঠিতে ঘড়ী নেকি কি কৰে ওলাই চাব ভয় লাগে অঁ এইটো আঙুঠি ঘড়ী বনাই দিছে वाह कि दुनिया लगी से वाओ ये देखिए फ्रेंड्स कितने सुंदर है ना ये घर पर लेके जाओ और अच्छे से सजा कर रखो बहुत अच्छा लगेगा ये देखिए है ना सुंदर और यहाँ पर देखिए ये है कुर्सी डाइनिंग सेट है यहाँ पर तो जिसको भी चाहिए आकर ले सकते हैं আমি এতিয়া আইসক্রিম খাম দেই এই আইসক্রিম দিছে ল ল ল আইসক্রিম ল ল ল ফ্ৰেণ্ডছ আপোনালোকে ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আৰু ভিডিঅ'টো ভাল লাগিছে যদি এটা লাইক কৰি দিব লগতে কমেণ্ট বক্সত লিখিবচোন কেনেকুৱা পালে চাই আৰু নিউ ভিউজসকলে ভিডিঅ'টো চাই আছে যদি প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আগুৱাই যাব আৰু নটিফিকেশ্যনৰ বেল আইকনটো বজাই দিব যাতে নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ প্ৰথমতে পায় ৱাও 50 টকা আইসক্রিম লৈ সেইটোৱে খাৰ আৰু ফ্ৰেণ্ডছ এক্সপো মেলাখন যিহেতুকে ডাঙৰ গোটেই ষ্টলবোৰ আমি দেখুৱাব নোৱাৰিলোঁ কাৰণ এটা ভিডিঅ'ত সম্পূৰ্ণ দেখুৱাব নোৱাৰি আপোনালোকে চাব লাগিলে ইয়ালৈ আহিব লাগিব এতিয়া বলকচোন বাহিৰৰ পৰিৱেশটো দেখুৱাই দিওঁ কি ধুনীয়া গাই চাওক বৰ ধুনীয়াকৈ সজাইছে
ফ্ৰেণ্ডছ দেখিছেনে বাহিৰৰ পৰিৱেশটো ইমান ধুনীয়া লাগিছে সকলোৱে ইয়াতে ৰিলছ কৰিছে আৰু ফটো তুলিছে আমিও তুলিলোঁ কেইখনমান ফ্ৰেণ্ডছ আজি লিঅ' এক্সপ' চাই কেনেকুৱা পালে সকলোৱে নিশ্চয় ভালেই পাইছে আমি ইমান দেখুৱাব পৰা নাই কাৰণ ভিডিঅ'টো বহুত লং হয় সেইবাবে যিখিনি পাৰোঁ সেইখিনি দেখুৱাইছোঁ আৰু খুব এনজয় কৰিছোঁ খুব ফূৰ্তি কৰিছোঁ সকলোৱে লিঅ' এক্সপ'লৈ আহিব বুলি সকলোকে আমন্ত্ৰণ জনালোঁ আৰু চাওকচোন আপোনালোকে আহিলে ইয়াৰ পৰিৱেশটো খুব ভাল পাব ইভিনিঙত আহিব ইভিনিঙত আহিলে খুব ধুনীয়া পৰিৱেশ পাব এটা লাইটিঙৰ বৰ ধুনীয়া মানে ডেক'ৰেশ্যন কৰিছে আৰু এয়া চাওকচোন এইফালে পিছফালে ইমান ধুনীয়া ডেক'ৰেশ্যন কৰিছে চাই খুব ভাল লাগিলে খুব এনজয় কৰিলোঁ আমি আৰু মোৰ লগৰজনীয়ে কিনিছে তাই মেডিচিন কিনিছে তাই আৰু সঁচাকৈ গাৰ বিষৰ কাৰণে ভিডিঅ'ত আপোনালোকে নিশ্চয় দেখিছে চাগে চ' ইয়াতে আহিব বুলি আশা কৰিলোঁ আৰু এয়া এক্সপ' থাকিব 30 অক্টোবৰৰ পৰা আৰম্ভ হৈছে 17 নৱেম্বৰলৈকে থাকিব এই পিছফালে চাইনবৰ্ডখনত লিখা আছে আৰু অকণমান এনজয় কৰিব পাৰিব আবেলি সন্ধিয়া সময়ত আহিব খুবেই ভাল পাব আকৌ আহিম নতুন এটা ব্লগ লৈ কেনে সেয়া ৰেচিপিও হ'ব পাৰে বা টেম্পল ব্লগ হ'ব পাৰে কিবা হ'ব পাৰে চ' কিবা এটা লৈ আহিম আৰু আপোনালোকৰ মাজলৈ মোৰ মানে ৰেচিপি বনাই অকল ৰেচিপি ব্লগে আহি যায় চ' গতিকে আজিলৈ আহিছোঁ সকলোকে ইয়াৰ পৰা এৰিলোঁ বাই বাই